মানে কৈছে যে মাইকত অকল শুকুৰবাৰে বজাওক বাকি কেইটা দিন বজাব নালাগে নেজানো দিগদাৰ হয় বুলি কৈছে নেজানো এইবোৰ আমাৰ ধৰ্মীয় আলিমুলামাসকলে তেখেতসকলে সিদ্ধান্ত লওক এইটো কিমান কম্পালচাৰী নিদিলেও হ'ব নেকি আৰু গোটেই অসমৰ পৰিৱেশটো যাতে ভাল হয় সেই কথাটো লক্ষ্য ৰাখি পেলাই তেখেতসকলে সিদ্ধান্ত লওক মই যিটো ধৰ্মীয় বিষয়ত ইমান মোৰ জ্ঞান নাই মই পটককৈ এটা কৈ দিয়াটো কথা এটা বৰ্তমান সমাজখনৰ অৱস্থা ভাল নহয় পলাৰাইজেশ্যন হিন্দু মুছলমান দিন ৰাতি শুই উঠি বহি একেটা কথা শুনি থাকোঁ গতিকে অসমৰ গোটেই সামগ্ৰিক পৰিৱেশটো চাই হাদিছ কুৰাণৰ আধাৰত মাইকত আজান দিয়া জৰুৰী হয়নে নহয় নে নিদিলেও চলিব যদি কোনোবা মোৰ ভাইয়ে বিচাৰিছে মোৰ ডিষ্টাৰ্ব হয় যদি ধৰ্মীয় বাধা নিষেধ নাই সেইখিনি কথা আমাৰ আলিমুলামাসকলে ধৰ্মীয় যিসকল মুৰব্বী আছে তেওঁলোকে চিন্তা কৰক মই এটা কথা কৈ দিব নোৱাৰিম